কাকা তই ইয়াত আহি দুটা এনজয় কৰি আছ মানে ন? মই যে তোক দিল্লীৰ পৰা মুম্বাইলৈ বিচাৰি ফুৰিছোঁ, মোবাইল ফোনটো ছুইচ অফ কৰি থৈ দিছ। বিয়াটো পাতিলে ঠিকেই, মোক যে পেণ্ডেল আৰু ৰসগোল্লা অনা পইচা দিব আছ, দিবলৈ মনত পৰা নাই তোৰ। আজি টকা কেইটা দিলে দে, নহ'লে এইডাল গুৰিতে কাটি দিম আজি। পিতাইও তই ইমান খং কিয় কৰি আছ? হা? তোৰ টকা দিমতো, আৰু মোৰ মোবাইলটো হেৰালে বিয়াত, সেইকাৰণেহে ছুইচ অফ কৰি থোৱা আছে। মই মোৰ পুচকাৰ দোকান খোলাই নাই, খুলিলেহে দিম তোৰ পইচা কেইটা দেই। তই বেয়া নাপাবি আণ্টিলো। না ইমান দিন মই ৰৈ থাকিব নোৱাৰোঁ, মোৰো বিয়া আহি আছে, মোকোতো টকা লাগিব। মই এই বহাগত বিয়া পাতিম বুলি ভাবিছোঁ। ভাই হ'ব দে, কেইদিনমানৰ পিছত দিম তোৰ টকা কেইটা। নহ'ব, আগতে তই মোৰ পৰা ৰসগোল্লা খোৱা টকা দিব আছ, ইমানবোৰ তোক বাকী দিব নোৱাৰোঁ মই। তই মানুহৰ টকা বহুত মাৰি থৈছ। দেহা হ'ব দিয়া, আমাৰ এইৱে তোমাক টকা দিব নহয়। নবৌ, তুমি কৈছা কাৰণেহে মই মানিম দিয়া, নহ'লে মই ইয়াক কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। মই নাকাটোং আৰু দে এইডাল গছ, মই যাওঁ আৰু দে। যা দে।